Hi everyone, good morning. সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে 27 জুলাই DLED PT এক্সামৰ ৰিজাল্টৰ ডেট। এই পৰীক্ষাত যিসকল শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব, ৰিজাল্টৰ পিছত কৰিবলগীয়া বিভিন্ন প্ৰচেছসমূহ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই অৱগত কৰিম। সকলোখিনি জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। পৰীক্ষাৰ ৰিজাল্টসমূহ সকলোৰে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজত একোখনকৈ মেৰিট লিষ্ট ওলাব। তাত 2026-28 বৰ্ষৰ DLED এডমিশ্যন শ্বেডিউল অনুসৰি প্ৰথম কাউন্সেলিঙৰ প্ৰথম পৰ্যায় 28 জুলাইৰ পৰা 31 জুলাইলৈকে অনুষ্ঠিত কৰা হ'ব। এতিয়া প্ৰশ্ন হ'ল কাউন্সেলিঙত কি কৰিব লাগিব? প্ৰথমে নিৰ্ধাৰিত কাউন্সেলিং পৰ্টেলত গৈ নিজৰ লগইন ডিটেইলছসমূহ ব্যৱহাৰ কৰি তাত লগইন কৰিব লাগিব। তাৰ পাছত পৰ্টেলত দিয়া নিৰ্দেশনা অনুসৰি কাউন্সেলিং প্ৰচেছসমূহ সম্পূৰ্ণ কৰিব লাগিব। কাউন্সেলিঙৰ সময়ত টিচাৰ এডুকেশ্যন ইনষ্টিটিউটৰ বিষয়ে চাব লাগিব। তাত যদি নিজৰ প্ৰিফাৰেঞ্চ বা চইচসমূহ দিয়াৰ সুবিধা থাকে তেন্তে নিজৰ পচন্দ অনুসৰি আপোনালোকে নিজৰ ইনষ্টিটিউটসমূহ চিলেক্ট কৰিব পাৰিব। ফৰ এক্সাম্পল, মই DLED নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা পাছ কৰিছোঁ আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 3খনকৈ ইনষ্টিটিউট আছে। এখন আছে মই পৰা BTC নলবাৰী, তাৰপাছত আছে ডাইট কোৰিয়া আৰু এখন আছে টিহুখন আছে প্ৰাইভেট, বাকী নলবাৰী BTC আৰু ডাইট কোৰিয়াখন আছে চৰকাৰী। এতিয়া কথাটো হ'ল কাউন্সেলিঙৰ সময়ত আপোনালোকে 3খনৰে নাম পাব। প্ৰথমতে ধৰক নলবাৰী, কোৰিয়া, টিহু। এতিয়া আপোনালোকৰ য'ত ল'ব মন আছে সেইখন প্ৰথমতে ক্লিক কৰিব। এতিয়া যদি ল'ব মন আছে নলবাৰীত কিন্তু আপোনালোকৰ ভুলতে ক্লিক কৰি দিলে কোৰিয়াত, তেতিয়া যদি আপোনালোকৰ নাম্বাৰটো ভাল আছে ডাইৰেক্ট আপোনালোকে কোৰিয়াত ছিট পাব। তাৰ পাছত আৰু মিউচুৱেল এইবিলাক বহুত প্ৰচেছ থাকে, গতিকে এইখিনি সময়ত সাৱধানে চাই চিতি ল'ব। এই সকলোখিনি ভালদৰে কৰা হোৱাৰ পিছত কাউন্সেলিঙৰ ডিটেইলছসমূহ ছাবমিট কৰি লগ কৰিব। অনলাইন কাউন্সেলিং সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ 3টাকৈ ৰাউণ্ড হয়, ৰাউণ্ড 1, ৰাউণ্ড 2 আৰু ৰাউণ্ড 3। ৰাউণ্ড 1 এলটমেণ্ট ৰিজাল্ট আৰু কাট অফ মাৰ্ক আই থিংক 3 জুলাইত প্ৰকাশ পাব। আপোনালোকে আৰু ভালদৰে চাই ল'ব দেই। এনে আপোনালোকে চইচ কৰা অনুসৰি ইনষ্টিটিউশ্যনখনত নাম আহিছেনে নাই পাই যাব। আৰু তাৰ পাছত হ'ব আপোনালোকৰ ফিজিকেল এডমিশ্যন, মানে কলেজখনলৈ গৈ এডমিশ্যন লোৱা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা। এইটো প্ৰক্ৰিয়া চাগে 4 আগষ্টৰ পৰা 6 আগষ্টলৈকে চলিব, সেইটো আপোনালোকে গম পাই যাব। তথাপিতো খবৰ ৰাখি এই সময়ত প্ৰয়োজনীয় অৰিজিনেল ডকুমেণ্টছসমূহ লৈ যাব লাগিব আৰু নিৰ্ধাৰিত ফিজসমূহ জমা দিব লাগিব। এতিয়া কথা হ'ল ৰাউণ্ড 1ত যদি আমাৰ ছিট খালী থাকে তেতিয়া ৰাউণ্ড 2 এলটমেণ্ট অনুষ্ঠিত হ'ব পাৰে আৰু ৰাউণ্ড 1ত যেনেকৈ যিখিনি প্ৰচেছ ক'লোঁ ছেম তেনেকুৱাই হ'ব। গতিকে যিসকলে ৰাউণ্ড 1ত আসন গ্ৰহণ কৰিব পৰা নাই সেইসকলে অফিচিয়েল নটিফিকেশ্যনসমূহ ভালদৰে লক্ষ্য কৰি থাকিব। আচলতে এনেকুৱা বহুতৰে হৈছে যে প্ৰথম ৰাউণ্ডত সকলোৱে নিজৰ নিজৰ ডিটেইলছসমূহ সকলোখিনি কাম কৰিলে, কিন্তু তাৰ পাছত যে আকৌ 2টাকৈ ৰাউণ্ড হয় এই কথাটো বহুতে নাজানে বা কেতিয়া হয় কি হয় সেই সকলোবোৰৰ ইমান জ্ঞাত নাথাকে। গতিকে আপোনালোকে নটিফিকেশ্যনবোৰ ভালদৰে লক্ষ্য কৰি থাকিব, নহ'লে পিছত হাই কৰি থাকি লাভ নাই। ভাবিবা যে এইচোন মোতকৈ কম নম্বৰ পাইছিলে, কেনেকৈ ছিট পালে, কেনেকৈ এডমিশ্যন হ'ল? আৰে তাইৰ স্পট এডমিশ্যন হৈছে, তোমাৰ দৰে ফাৰ্ষ্ট ৰাউণ্ডটো কৰিয়ে ঘৰত বহি থকা নাই। তাই চাই আছে কেতিয়া এডমিশ্যন হৈছে, ছিট খালী আছেনে নাই ইত্যাদিবোৰ, বুজিছে? আকৌ যদি ৰাউণ্ডটোত ছিট খালী হয় আকৌ কাউন্সেলিং হ'ব। গতিকে প্ৰথমতে নাপালে বুলিয়ে ঘৰত কান্দি কাটি বহি নাথাকি এইবোৰ অকণমান লক্ষ্য ৰাখিব যে ছিট খালী হৈছে নেকি, এডমিশ্যন হৈছে নেকি, বুজিছে? প্ৰাৰ্থীলৈ মোৰ এটাই অনুৰোধ, যদি এই কামসমূহ আপোনালোকে নিজৰ মোবাইল যোগে নিজে কৰিব নোৱাৰে তেন্তে অনলাইন শ্বপলৈ যাওক আৰু তাত থকা অভিজ্ঞসকলৰ দ্বাৰা কামসমূহ সম্পূৰ্ণ কৰক, কাৰণ এটা ভুলৰ কাৰণে আপোনাৰ ছিট এটা আপুনি বা এডমিশ্যন নাপাব পাৰে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অনলাইন কাউন্সেলিঙৰ এটা স্পষ্ট ধাৰণা লাভ কৰিলে। যদি ভিডিঅ'টো উপকাৰী হোৱা বুলি ভাবে লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ DLEDৰ ইনফৰমেশ্যন জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। আজি ৰাখিছোঁ দেই, ধন্যবাদ।